তো ভিডিঅ' মাৰ্কেটিঙৰ প্ৰচেছ চিম্পল মই অলৰেডি বুজাব যাওঁতে তাত গোটেইখিনি হেৰি কৰি দিছোঁ মানে কাইণ্ড অফ এক্সপ্লেনেশ্যন কৰি দিছোঁ তো ইয়াত কি হয় ফাৰ্ষ্ট অভিয়াছলি নিজৰ নিউজটো চিলেক্ট কৰিব তাৰপিছত এটা ভিডিঅ' এডিটৰ ডাউনলোড দিয়া লাইক মই কাইনমাষ্টাৰ আৰু পাৱাৰ ডাইৰেক্টৰ ৰিকমেণ্ড কৰোঁ ডাউনলোড দিয়াৰ পিছত সেই ভিডিঅ'বিলাক তুমি তোমাৰ ষ্ট'ৰেজত ছেভ কৰি অভিয়াছলি মই শিকাই দিম ষ্টেপ বাই ষ্টেপ মই যে ফাৰ্ষ্টতে কৈছিলোঁ যে নিজৰ মোবাইলটো অৰ্গেনাইজ বা কম্পিউটাৰটো অৰ্গেনাইজ কৰি লোৱা যাতে প্ৰপাৰলি কামখিনি কৰিব পাৰি তো ধুনীয়াকৈ ডাউনলোড দিয়া পিছত কিছুমান মিউজিক ডাউনলোড দিয়া যিবিলাক কপিৰাইট ফ্ৰী মিউজিক অভিয়াছলি আমি হেল্প কৰিম তাত মিউজিক সেইবিলাক ডাউনলোড দি তেনেকুৱা এনিমেশ্যন দুই এটা বনাই লোৱা যদি নোৱাৰা আমি বনাই বাৰু শ্বেয়াৰ কৰিম তো বনাই লৈ নিজৰ যিটো নাম থাকিব প্ৰফাইলৰ ফেচবুক প্ৰফাইলৰ বা ইনষ্টাগ্ৰামৰ হওক বা ইউটিউবৰ যিটো নাম থাকিব সেই নামটো কি কৰা তাত চিপকাই দিয়া অ'কে চিপকাই দি শ্বৰ্ট ভিডিঅ' বনাই আজিকালি মানুহৰ ইমান সময় নাথাকে যে 10-15 মিনিটৰ ভিডিঅ' চাব ঠিক আছে বহুত কম মানুহৰ সময় থাকে চ' মোৰ ইউটিউব চেনেলৰ হওক বা এইবিলাকৰ ভিউ বহুত কম হয় কাৰণ মই বুজি পাওঁ মানুহৰ ইমান সময় নাই সময় ভাল কামৰ কাৰণে নাথাকে ভাল কামৰ কাৰণে থাকিলে চবেই ভিডিঅ'বিলাক চালে হয় ঠিক আছে তেনেকুৱা কথা যিয়ে নহওক ভাষণ পিছত তো ইয়াত কি এডিট কৰিবা শ্বৰ্ট ভিডিঅ' বনাবা 10-ৰ পৰা 15 ছেকেণ্ডৰ পৰা 20 ছেকেণ্ডৰ আপ টু 1 মিনিট বা 2 মিনিটলৈ ঠিক আছে আৰু এনেও ইনষ্টাগ্ৰামত হওক টিকটকত হওক আই বিলিভ চাগে 60 ছেকেণ্ড মানে 1 মিনিটতকৈ বেছি ভিডিঅ' ছাপোৰ্ট নকৰে ঠিক আছে তো তেনেকৈ কৰি আপলোড কৰা ষ্টাৰ্ট কৰা ঠিক আছে আপলোড কৰা ষ্টাৰ্ট কৰা শ্বেয়াৰ কৰা মানে শ্বেয়াৰ তুমি হেৰি হিচাপে কৰা লাইক এইটো নকবা যে নিজৰ ফ্ৰেণ্ডবিলাকক এইটো নকবা যে এইটো মোৰ পেজ বা এইটো মোৰ চেনেল বুলি জাষ্ট তুমি ৰেণ্ডমলি শ্বেয়াৰ কৰা যেনেকৈ তুমি বেলেগ ভিডিঅ' শ্বেয়াৰ কৰা ঠিক আছে বিভিন্ন ঠাইত নিজৰ ভিডিঅ' লিংকবিলাক পোষ্ট কৰা অভিয়াছলি আমি গাইড কৰিম তেনেকৈ লাহে লাহে গ্ৰ'থ কৰি যোৱা অ'কে আৰু যিমান পৰা ভিডিঅ' এডিটিঙৰ ক্ষেত্ৰত প্ৰেক্টিছ কৰা নিজৰ নতুন ক্ৰিয়েটিভ আনিব ট্ৰাই কৰা ইউটিউবত চাৰ্চ কৰা যে কেনেকুৱা ধৰণৰ বস্তু এনেকুৱা চলি আছে কেনেকুৱা ধৰণৰ ষ্টাইল চলি আছে কি ট্ৰেণ্ড চলি আছে আৰু ইন শ্বৰ্ট মানে চবচে ইজিয়েষ্ট ৱে এটা কাম কৰিবা টিকটকটো চবেই চায় অ'কে চবেই চায় আৰু নোচোৱা যদি দেন এইটো ভাল এটা এণ্টাৰটেইনমেণ্ট লাইক এণ্টাৰটেইন কৰি নিজৰ ইনকাম কৰিবা টিকটকৰ কি কৰিবা নিজৰ মোবাইলতে স্ক্ৰীণ ৰেকৰ্ডিং কৰি 5 মিনিট টিকটকৰ ভিডিঅ' নন ষ্টপ চোৱা আৰু সেই স্ক্ৰীণ ৰেকৰ্ডিং তুমি ইউটিউবত আপলোড দি দিয়া গেৰাণ্টি আছে ভিউ হ'ব কিয় কাৰণ ইউটিউবত লাইক ফেমাছ টিকটক হেণ্ডেন যি বুলি নহওক তেনেকৈ মানুহে চাৰ্চ কৰিয়ে থাকে আৰু এনেকুৱা বহুত চেনেল আছে যিবিলাকে টিকটকৰ ভিডিঅ'বিলাক ইয়াৰ পৰা ডাউনলোড দি তাত এডিট কৰি দি দিয়ে আৰু ভাল ভিউ হয় ঠিক তেনেকৈ তুমিও জাষ্ট ৰেণ্ডমলি চোৱা স্ক্ৰীণ ৰেকৰ্ডিং কৰি তাত আপলোড দি দিয়া ইণ্টাৰনেটটো চবৰ হাতত ইজিলি এভেইলেবল আছে ঠিক আছে তো তেনেকৈ নিজৰ প্ৰচেছটো আগবঢ়াই নিয়া আৰু অভিয়াছলি এইটো মই ৰিকমেণ্ড কৰোঁ যদি ইয়াত ভিডিঅ'ৰ ক্ষেত্ৰত ইণ্টাৰেষ্টেড আছা তেনে কৰি যোৱা তাৰপিছত যদি গ্ৰ'থ হৈ যোৱা দেন তুমি ফিল্ম বনোৱা মিউজিক বনোৱা বা স্পেচিফিকলি নিজে কিবা ভিডিঅ' ক্ৰিয়েট কৰা সেইবিলাকত অভিয়াছলি আমি ফিউচাৰত ডিছকাছ কৰিম অ'কে যি নহওক কনচেপ্টটো হৈছে তো ডিচিশ্যন লোৱাত আই হোপ হেল্প হ'ব অ'কে তো এতিয়া আমি লাষ্ট এটা ইনকামৰ টপিক যিটো এটা বহুত ইম্পৰ্টেণ্ট ফেক্টৰ হয় সেইটো বিষয়ে আমি ডিছকাছ কৰোঁ অ'কে তো নেক্সট ভিডিঅ'